ডুৱাৰ্ছ ফ্লুটেড পেনেল লগাই পেলাই ইয়াতে প্ৰফাইল লাইট লগোৱা আছে। প্ৰফাইল লাইটবিলাক জ্বলাই দিব আৰু চিলিঙৰ এনেকুৱা কালাৰ সকলোৱে বিচাৰি থাকে বা অনলাইনত আপোনালোকে নেটত চাই যে এনেকুৱা চিলিং লাগে, এনেকুৱা চিলিং। এইটো যেতিয়া প্ৰফাইল লাইট জ্বলাই দিলে দাদাই, তো প্ৰফাইল লাইটটো ধুনীয়াকৈ একদম বেডৰ পৰা টানি অনা হৈছে ওপৰলৈকে চিলিঙলৈকে, আৰু সঁচাকৈ লুকছটো ভাল লাগিছে। লাইট নজ্বলালেও ভাল লাগে, আৰু প্ৰফাইল লাইট লাগিলে ইউজ কৰি ল'ব পাৰিব। ইয়াতো উইণ্ড'বিলাক লগোৱা হৈছে ব্লেক এলুমিনিয়ামৰ। তো এইটো মোৰ বহুত ফেভাৰাইট। আপোনালোকেও খিৰিকীবিলাক এলুমিনিয়ামৰ ৰাখে, খুব ভাল লাগে। এইটো চাওক কি ধুনীয়া এটা ডিজাইন আহি আছে। আৰু টিভি বৰ্ডটো ইয়াত ডাঙৰ টিভি লাগিব। ইয়াতো ফ্লুটেড পেনেল লগাই কেবিনেটবিলাক বনাই দিয়া হৈছে। গতিকে এনেকুৱা কাম কৰিবৰ কাৰণে যোগাযোগ কৰিব পাৰে আপোনালোকে। আমি যিমান আমাৰ দীপাংকৰে কি কাম কৰিছে ভিতৰত দেখাই আছোঁ। তো ৰাতি দেখাইছোঁ কিয়নো লাইটৰ কামটো ৰাতি দেখালে ভাল হয়। এইটো চাওক, এইটো একদম থিয়েটাৰ বুলি ক'ব পাৰি। ইয়াতে প্ৰজেক্টৰ স্ক্ৰীন পূৰা থাকিব, চিনেমা হ'লে ক'ব পাৰি। ইয়াতে এইবিলাক প্ৰফাইল লাইটৰ কাম হৈছে। গতিকে এয়া কোনো মুম্বাই দিল্লী নহয়, গুৱাহাটীত হৈ আছে। গতিকে আপোনালোকে ইয়াতে প্ৰজেক্টৰ ফিটিং কৰিছে আৰু এই প্ৰফাইল লাইটবিলাক এনেকৈ লগাইছে, খুব ভাল লাগিছে। ইয়াতে স্ক্ৰীনটো, ইয়াত যিমান পাৰোঁ আমাৰ য'ত য'ত কাম হৈ আছে এইবিলাকৰ ভিডিঅ' বনাই গৈ আছোঁ। গতিকে খুব ভাল পাইছে, কাষ্টমাৰো ছেটিছফাইড হৈছে। তো একদম চিনেমা হল চাওক, পাৰ্চনেল আৰু প্ৰাইভেট। এটা আপোনাৰো যদি সপোন আছে, পইচা আছে, বা পইচা নাথাকিলেও মেহনত কৰক, সপোন নিশ্চয় আপোনাৰ ছাকচেছ হ'ব। গতিকে ঘৰৰ ভিতৰতে এনেকুৱা এটা গোটেই পৰিয়ালটো চাবৰ কাৰণে ইয়াতে ধুনীয়াকৈ চোফা ডানলপ ৰাখিব, আৰু ইয়াতে ধুনীয়াকৈ ৰিম'ট অন কৰি চিনেমা চাব পাৰে। তলত কেবিনেট বনাই দিছে, মানে অকল এইটো খালী থিয়েটাৰ আৰু হয় চাওক। এই মাজে মাজে এইবিলাক প্ৰফাইল লাইটৰ কাম আমাৰ দীপাংকৰে কৰিছে। চ' আপোনাৰ চাউণ্ডটো মানে যিহেতু থিয়েটাৰত মানে চাউণ্ডটো মেটাৰ কৰে, স্পীকাৰৰ চাউণ্ডটো যাতে ইয়াত টাচ হৈ পেলাই আৰু এফেক্টটো ভাল হয়, এইবিলাক লগোৱা হৈছে। খুব সুন্দৰ কাম হৈছে। অলপ মিস্ত্ৰী যিহেতু চলি আছে কামবিলাক, সেইকাৰণে বস্তুবিলাক এনেকৈ আছে। ফিনিচিং হোৱাৰ পাছত আৰু ভাল লাগিব। মই আছোঁ এতিয়া ৰাজগড় ৰোড। ৰাজগড় ৰোডৰ পৰা সোমাই আহি নহ'লে এইটো দি ওলাই গ'লে শৰণীয়াও পাব, আৰু এইপিনেদি গ'লে আপুনি ৰাজগড় পাব। আৰু মোৰ পিছফালে এই বিল্ডিংটোতে আমাৰ টিমৰ কাম চলি আছে। চ' কি কাম হৈ আছে, কি কাম চলি আছে, গোটেইখিনি দেখুৱাবলৈ ট্ৰাই কৰিম। বাউণ্ডেৰী ৱালটো ধুনীয়া ডিজাইন দিয়া হৈছে। এইটো চিমেণ্ট ৱৰ্কে কৰা হৈছে। তো চিমেণ্টেৰে কৰি পেলাই এনেকৈ পুটিং মৰা হৈছে। বাট ডিজাইনটো দেখিছে আপোনাৰ গ্ৰিল টাইপ ডিজাইন আহিছে, ভাল লাগিছে। তো গোটেই বাউণ্ডাৰী ৱালটো এনেকুৱা কৰিছে। মেইন বিল্ডিংটো মই দেখাই দি আছোঁ। এই ঘৰটোতে আমাৰ টিমৰ কাম চলি আছে। চ' এনেকুৱা এটা যদি ঘৰ বনোৱা আপুনি সপোন দেখি ৰাখিছে, বা কেনেকৈ ডিজাইন কৰিলে ভাল হয়, দাদাহঁতে ধুনীয়াকৈ কামটো কৰিছে। মোৰ লগত দাদা বহি আছে। ভালনে খবৰ? হয়, আছোঁ দিয়ক। চ' দাদা এক চাৰ্জ বুলি ক'ব পাৰি। গোটেইখিনি দাদাৰ মানে আইডিয়াতে কামখিনি কৰোৱা হৈছে। মিস্ত্ৰীবিলাক চব দাদাই আইডিয়া দিয়ে। চ' ইয়াতে প্ৰথম সোমাই দেখিছে এইখিনি পূৰা বাৰাণ্ডা কৰিডৰ টাইপ ৰখা হৈছে। চ' ইয়াতে বাহিৰতে এয়া দেখিছে আপুনি PVC ৱৰ্ক কৰা হৈছে। ইয়াতে ধুনীয়াকৈ গোটেই ছাইডটো কৰা হৈছে, আৰু ইয়াতে সৰু সৰু স্পট লাইট দিয়া হৈছে। তাৰপাছত ইয়াতে আপোনাৰ এলুমিনিয়ামৰ কাম কৰা হৈছে, ব্লেক এলুমিনিয়াম। তো এলুমিনিয়াম দৰ্জা, এনেকৈ ফল্ডিং দৰ্জা কৰা হৈছে। তো আপোনালোকে এলুমিনিয়ামৰ কামো আমাৰ পৰা কৰিব পাৰে। আৰু এই ব্লেক গ্লাছটো ব্লেক এলুমিনিয়ামত কৰিলে হোৱাইটৰ লগত লুকছটো বেলেগ আহি যায়। তো এই বাউণ্ডেৰী ৱালটো চাওক, যদিও চিমেণ্টেদি কাম কৰা হৈছে, মানে অলপ ধুনীয়াকৈ WPC লুকছ দিয়া হৈছে মানে। গতিকে কালাৰ কৰাৰ পাছতো ভাল লাগিব। ইয়াতে এইখন হ'ল মেইন দৰ্জা। চ' দিব এইটো ফ্ৰেমটো কিহেদি বনোৱা হৈছে? এইটো আপোনাৰ একচুৱেলি ভেনিয়াৰ বুলি কয় ইয়াত। ভেনিয়াৰ হয়, ভেনিয়াৰত আকৌ ধুনীয়াকৈ বাৰ্নিছ কৰা হৈছে। হয়, মতলব এতিয়া ইয়াত ফাইনেল গেটআপটো অহা নাই। হয়, আৰু পলিচ কৰিব আছে, তেতিয়া আৰু ধুনীয়া। এতিয়া যিহেতু কাম চলি আছে, পাউডাৰ চাউডাৰ লাগি আছে, লকবিলাকো ধুনীয়াকৈ হেভি লক লগোৱা হৈছে, ইয়াতে দেখিব। গতিকে এনেকুৱা লক লোৱাৰ পাছত আপোনাৰ চোৰ কাৰণে প্ৰব্লেম নাই। তো এইটো দৰ্জা সোমাই অহাৰ লগে লগে এইটো আপোনাৰ ড্ৰয়িং ৰুম হৈ গ'ল, ফাৰ্ষ্ট ড্ৰয়িং ৰুম। আৰু এই ড্ৰয়িং ৰুমটোৰ আপোনাক বাহিৰৰ ফালে দেখুৱাইছিলোঁ, টাইপত এটা ধুনীয়াকৈ ডিজাইন দি পেলাই সম্পূৰ্ণ এখন গ্ৰিল ৱাল দিয়া হৈছে। গতিকে এইটো কনচেপ্টটো মানে চেক কনচেপ্ট এটা আহিছে, ভাল লাগিছে।
চ' ব্লেক গ্লাছ ব্লেক এলুমিনিয়ামটো খুবেই সেইকাৰণে ট্ৰেণ্ডিঙত আছে, ইউজ হৈ আছে। আপোনাৰ গোটেই লোৱাৰ্ছৰ ৱাল লগোৱা হৈছে। লোৱাৰ্ছ পেনেল আমিও লগাওঁ, WPC লোৱাৰ্ছ হৈ গ'ল, ফ্লুটেড পেনেল হৈ গ'ল। চ' লোৱাৰ্ছ লগালে বস্তুটো বেছি মজবুত হয়। কোনোবাই এনেকৈ ঘুচিয়াব বিচাৰিলে নিজৰ হাত ভাঙি যাব, এইটো নাভাঙে। গতিকে লোৱাৰ্ছটোৱে ৱালটো আৰু মজবুত কৰি দিয়ে। ভেনিয়াৰৰ আকৌ হৈ গ'ল, যেনেকৈ তাতে দৰ্জাৰ কথা কৈছিলে, ছেম বস্তুটোৱে লাগিছে। ইয়াতে ভেনিয়াৰ্ছ লগাই পেলাই এনেকৈ চিলিঙতো লগোৱা হৈছে। চ' ভেনিয়াৰ্ছৰ কাম এইফালেও হৈছে। এইটো মানে গোটেইখিনি পলিচ হোৱাৰ পাছত ইয়াতো ভাল লাগিব। ইয়াত ভেনিয়াৰ্ছে দিয়ে আপোনাৰ WPC লুকছ দিয়া হৈছে। গতিকে ইয়াতে এইটো POP কৰা হৈছে। POPত অলপ মেহনতটো বেছি হৈ যায়, খৰচটো বেছি হৈ যায়, কাৰণ পুটিঙৰ কাম বেছি থাকে। গতিকে POP কৰিলে মানে নিজৰ মতে নিজৰ ডিজাইন দিব পাৰি ভালকৈ। গতিকে এইটো POP কৰা হৈছে। ইয়াতে মডুলাৰ কিটচেনৰ গোটেই ডিজাইন বনাই লোৱা হৈছে। মডুলাৰ কিটচেনৰ কিছু কাম আগবাঢ়ি আছে। গতিকে আপোনালোকে সম্পূৰ্ণ এটা লাক্সাৰী মডুলাৰ কিটচেন হ'ব ইয়াতে। গ্ৰেনাইটটো হ'ল আপোনাৰ মডুলাৰ কিটচেন। ইয়াতে ডাইনিং হ'ল, ডাইনিঙতো ইয়াতে চিলিঙত POP কৰি পেলাই আৰু ইয়াতে য়েল্ল' ষ্ট্ৰিপ লাইট লগাইছে চাব পাৰে। ইয়াতে এইটো আপোনাৰ ব্লেক এলুমিনিয়ামৰ এনেকৈ শ্লাইডিং উইণ্ডো লগোৱা হৈছে। গতিকে আপোনালোকে এলুমিনিয়ামৰ কাম কৰিলে মই এইটোৱে কৈ আছোঁ, ব্লেকটো চুজ কৰিব। ব্লেকটোত সঁচাকৈ লুকছটো ভাল লাগে। গ্লাছটো ব্লেক হ'লেও সম্পূৰ্ণ লুকছটো বেলেগ হৈ যায়। গতিকে এইবিলাক এলুমিনিয়ামৰ আমাৰ টিমেও কাম কৰিব। এই দাদাহঁতে কাম কৰি আছে। আপুনি মডুলাৰ কিটচেনতো কোটাই আছে। এতিয়া কিমান কাম বাকী আছে? আৰু 4-5 দিনত হৈ যাব। ওপৰৰ কামখিনি প্ৰায় চিলিঙৰ কামখিনি কমপ্লিট। তো আপোনালোকে তলৰ মডুলাৰ কিটচেনৰ কামটো আপোনালোকে কৰি আছে। হয়, মানে চোলা তোলাবিলাক এইটো চাইডে থাকিব। হয়, আৰু ইপিনে এইখিনি এলুমিনিয়ামৰ এইটো মানে উইণ্ডো টাইপ খুলি দিব পৰা গৈছে, ভেণ্টিলেটৰৰ দৰে হৈ গৈছে। গতিকে ফ্ৰেছ এয়াৰ আহিবৰ কাৰণেও ৰাস্তা ৰখা হৈছে। ইয়াতে আপোনালোকে পাৰ্টিশ্যন কৰি পেলাই মানে ইয়াতে হয় গ্লাছ দিয়াৰ পাছত ইয়াত কিবা বস্তু সজাই থ'লে বা লাইট দিলেও ধুনীয়া দেখিব। হয়, এইটো কামো এইবিলাক একচুৱেলি খুব কোৱালিটি কাম হৈছে। ফিনিচিংবিলাক চালে গম পায়। চ' সকলো মিস্ত্ৰী তেনেকুৱা কাম কৰিব নোৱাৰে। গতিকে ইয়াতে এইটো গোটেইটো যিহেতু কিটচেনটো ইয়াত হৈ গ'ল, তাৰপাছত ইয়াতে ডাইনিং হ'ব। আৰু ডাইনিঙতো ইয়াতে TV থাকিব। ইয়াতে TV বৰ্ড বনাই থকা হৈছে। চ' TV বৰ্ডৰ ইয়াত কেবিনেটো বনাই দিয়া হৈছে, ধুনীয়াকৈ বনাই আছে। এইটো মেচিনত নিজৰ হিচাপত ডিজাইন দি পেলাই লোৱাৰ্ছটোৰে কাটি লৈ পেলাই ইয়াতে এটা ৰুম আছে, এইফালে এটা মাষ্টাৰ বেডৰুম আছে হৈছে। গোটেইখিনি আমাৰ ইয়াৰ মিস্ত্ৰীয়ে কৰি আছে। হয়, ছুইচ বৰ্ডবিলাকৰ ডিজাইন চাওক, অলপ ইউনিক ৰখা হৈছে। মানে সৰু এটা বস্তু মানে ইয়াতে চাওক, ওপৰৰ দুটা বেলেগ, তলৰ দুটা বেলেগ। মানে আপুনি ইয়াতে দিলে গম পায়। গতিকে এখন বৰ্ডতে দুটা ছুইচৰ কাম হৈ গ'ল। তো ইয়াতে ৱাৰ্ড্ৰব বনোৱা হৈছে। ইয়াতো দাদা খুলি দেখুৱাই দিব। ৱাৰ্ড্ৰববিলাকৰো এই কিছু ফিনিচিং হৈ গৈছে আৰু বাকী আছে। ইয়াতে এনেকৈ ধুনীয়াকৈ বনোৱা হৈছে। এনেকুৱা ৱাৰ্ড্ৰব, এনেকুৱা কপবৰ্ড, লকাৰ সকলো ধৰণৰ কাম কৰা হয়। আৰু মেটেৰিয়েলবিলাক হাই কোৱালিটি, টপ কোৱালিটি লগোৱা হৈছে, সেইকাৰণে ফিনিচিঙো আহিছে। পেনেল এইটো ফ্লুটেড পেনেল বুলি কয়। বহুতৰে কনফিউজ হয় WPC আৰু ফ্লুটেড পেনেলৰ মানে এইটো সৰুকৈ আহে, WPCটো ডাঙৰকৈ আহে। আৰু ফ্লুটেড পেনেলত বহুত ডিজাইন আহে। ইয়াতে আপোনাৰ কেবিনেট বনাই দিয়া হৈছে ৰিম'ট ৰাখিবৰ কাৰণে। মানে ইয়াতে চেঞ্চৰটো আছে না, ইয়াতে ৱালতে চেঞ্চৰটো দিয়া হৈছে। মানে মানুহজন আহি চিৰিৰ ইয়াত থিয় হ'লে লাইটকেইটা জ্বলি যাব। তাৰ মানুহটো গৈ পাৰ হোৱাৰ পাছত আৰু অফ হ'ব। গোটেই বন্ধ হৈ আছে, লাইট ক'তো জ্বলা নাই। তেতিয়া ধৰক মানুহজন আহিব লাগিলে, হয়, এইটো এটা আহি আছে। মানে মানুহজন আগুৱাই আহি থাকিলে বাকীকেইটা জ্বলি আহি থাকে। এই দাদা উঠি আহি আছে, খুব সুন্দৰ লাগিছে। ইয়াত চাওক নুমাই গৈ আছে, কাৰণ কোনো যোৱা নাই। আৰু মই ইয়াত অহাৰ লগে আকৌ ইয়াতে জ্বলি গ'ল। সঁচাকৈ এইটো ইউনিক লাগিছে। আমি ইউটিউবত বা এনেকৈ ছ'চিয়েল মিডিয়াত আপোনালোকে দেখি থাকে, কিন্তু আমাৰ টিমে গুৱাহাটীত কৰি আছে। গতিকে 1 মিটাৰ 240 আছে, 240 LED। আচ্ছা, সেইটো কাৰণে ভাল ব্ৰাইটনেছ এটা পায়। আৰু আপোনাৰ মানে দত মাজত তেনেকুৱা নহয়। আমাৰ যিটো ৱাও ইণ্টেৰিয়াৰ, তাৰ লগতো দীপাংকৰে কাম কৰি আছে। তাকে মই আপোনালোকৰ কামটো দেখুৱাব আহিলোঁ। কামটো আপোনাৰ ভালে পাইছে? গতিকে কাষ্টমাৰৰ ফালৰ পৰাও ছেটিছফাইড হয়, তেওঁ ভাল পাইছে। গতিকে আপোনাৰ কোৰিয়ান ষ্টাইল ইয়াতে নিজে বনাই দিছে মিস্ত্ৰীয়ে, ধুনীয়াকৈ বাৰ্নিছ কৰি চাওক কি ধুনীয়া এটা ফিনিচিং আনিছে। আৰু গাৰ্ডেনিং এৰিয়া কৰা হৈছে ছাতৰ ওপৰতে, এটা ধুনীয়া ভিউজ পাব। চ' ইয়াতো POPৰ কাম কৰা হৈছে। আটাচ বাথৰুম। চ' ভিতৰত যোৱা ল'লে মানে চেঞ্চৰ লাইট হয়, চেঞ্চৰ লাইট জ্বলি গ'ল মই ভৰি দিয়াৰ লগে লগে। ফিনিচিং চাব আপোনালোকে। এইটো ষ্টাডি ৰুমৰ কাৰণে এটা সৰুকৈ ইয়াতে
মানে বুকছ ৰাখিবৰ কাৰণে ইয়াতে আলমিৰা টাইপ কৰা হৈছে গতিকে ইয়াতে দুটা চিলিঙত ডিজাইন কাটি পেলাই ইয়াতে POP লাইটবোৰ লগোৱা হৈছে এইটো সব লাইটটো এটা বেলেগ বেলেগ ইয়াত কালাৰ বেলেগ বেলেগ আহি থাকিব এইটো দ্বাৰাই চুইচ চেঞ্জ কৰি আছে কালাৰ চেঞ্জ হৈ আছে এটা ড্ৰিম লাইট ধুনীয়াকৈ চকুত নলগাকৈ এটা ধুনীয়া ড্ৰিম লাইট জ্বলি থাকিব HDF হয় SDF তাৰে ভিতৰত আপোনাৰ আমি কাম করতে দুকোর কাম করছো ডিকো আচ্ছা দুকো হলে আপনার একদম লাগে যে আপনার মাইকা লগা নিচিনা মাৰ্বল টাইপ এনে যেন লাগে। ফিনিচিং বহুত Finishing টো ধুনীয়া বহুত ধুনীয়া ফিনিচিং হয় দেখিছোঁ তো ইয়াতো বস্তু মানে সজাই ৰাখিবৰ কাৰণে পাৰিব ইয়াতে এইটো এটা মাষ্টাৰ বেডৰুম হৈ গ'ল এইটো হৈছে মেইন মাস্টার বেডরুম মেইন আৰু চ' এই মেইন মাষ্টাৰ বেডৰুমটোত কাম বহুত কৰা হৈছে তো দেখাই আছোঁ এই বিচনাখন চাওক ইয়াতে যিহেতু বনাইছে তথাপি বক্স টাইপ কৰি দিছে এইপিনে আপোনাৰ লোৱাৰ্ছ ফ্লুটেড পেনেল লগাই পেলাই ইয়াতে প্ৰফাইল লাইট লগোৱা হৈছে প্ৰফাইল লাইটবিলাক জ্বলাই দিব আৰু চিলিঙৰ এনেকুৱা কালাৰ সকলোৱে বিচাৰি থাকে বা অনলাইনত আপোনালোকে নেটত চাই যে এনেকুৱা চিলিং লাগে এনেকুৱা চিলিং এইটো যেতিয়া প্ৰফাইল লাইট জ্বলাই দিলে দাদা তো প্ৰফাইল লাইটটো ধুনীয়াকৈ একদম বেডৰ পৰা টানি অনা হৈছে ওপৰলৈকে চিলিঙলৈকে আৰু সঁচাকৈ লুকছটো ভাল লাগিছে লাইট নজ্বলালেও ভাল লাগে আৰু প্ৰফাইল লাইট লাগিলে ইউজ কৰি ল'ব পাৰিব ইয়াতো উইণ্ড'বিলাক লগোৱা হৈছে ব্লেক এলুমিনিয়ামৰ তো এইটো মোৰ বহুত ফেভাৰাইট আপোনালোকেও যদি এনেকৈ কৰিডৰ বা বাৰাণ্ডা হৈ গ'ল যদি আপোনালোকে খিৰিকীবিলাক এলুমিনিয়ামৰ ৰাখে খুব ভাল লাগে এইটো চাওক লাইট জ্বলাই দিব বাথৰুমত হোৱাইট টাইলছ ৰাখিব আপোনালোকে বা হোৱাইট গ্ৰেনাইট ৰাখিব লুকছটোৱে বেলেগ হৈ যায় প্ৰায়খিনি কামত দাদাৰ পৰামৰ্শ আছে আপুনি এনি টাইম লাগি থাকে আৰু মিস্ত্ৰীখিনিয়ে খুব ভাল কাম কৰিছে আমাৰ লাইটৰ কামখিনি আমাৰ দীপাংকৰে কৰিছে ইয়াতে হয় আমাৰ টিমৰ ল'ৰা গতিকে ভাল লাগিছে আৰু দাদাৰ আইডিয়াবিলাক ঠিক আছে কোনখিনিত ক'ত কি মিস্ত্ৰী লগাব লাগে দাদা গোটেইখিনি এই ঘৰটো ধৰক বাহিৰৰ পৰাও দেখুৱাইছোঁ কিমান দিনৰ পৰা ইণ্টেৰিয়ৰৰ কামবিলাক আৰম্ভ হৈ গৈছে মানে চলি আছে ইণ্টেৰিয়ৰৰ কামটো ধৰক আজি 7 মাহ হ'লেও 7 মাহত বহুত কাম হৈছে হয় বাকী ধৰক ঘৰটোও সৰু নহয় আমি নিজে দেখিছোঁৱে বহুত ডাঙৰ হয় গতিকে দাদা কণ্টিনিউ লাগি আছে মিস্ত্ৰীও মাল মেটেৰিয়েল টাইমত দি থকাৰ কাৰণে আৰু ইয়াতে চাওক যদিও ওপৰত POP কৰা হৈছে ইয়াতে এইটো ব্লেক পেনেল এটা লগাইছে ভাল লাগিছে ইয়াতে তো সৰু সৰু বস্তুবিলাক আপোনালোকে আইডিয়া কৰিব পাৰিব এই ভিডিঅ'টোৰ পৰা কিমান উপকৃত হয় নাজানো আপোনালোকে এটলিষ্ট ডিজাইনটো চোৱাৰ পাছত কিবা এটা আইডিয়া আহিব আপোনাৰ ৰুমটোত আপুনি কেনেকৈ কৰে এই বস্তুটো এইটো SDF আপোনাৰ দুকৰ কাম চলে বাৰ্নিছৰ দৰে কৰি পেলাই ডিজাইন কৰা হৈছে আৰু এইটোতো মানে এটা চিট আহে ইম্পৰ্টেড হয় সেইটো কাটি পেলাই আৰু বাৰ্নিছ কৰিব লগা হয় এতিয়া যিমান ফিনিচিঙত কাম কৰিছে একো জইন ধৰিব নোৱাৰে হয় চাওক আপুনি ইয়াতে এনেকৈ বেণ্ড কৰি হেৰি কৰিছে তথাপি আৰু বস্তুটো লাৰি চালে আপুনি ওচৰৰ পৰা গম পাব একদম দেখিলে পাথৰ মাৰ্বল যেন লাগে কিন্তু মেটেৰিয়েলটো সাংঘাতিক এইটো ইম্পৰ্টেড হৈ আহে অলপ কষ্টলি হৈ যায় কিন্তু কামটো ভাল হয় সেইখন বিচনাত আমি দেখুৱাম আৰু বস্তুটো ইয়াত এই বস্তুবিলাক আমি যে অনলাইনত বা ছ'চিয়েল মিডিয়াত দেখি থাকোঁ সেইটোৱে হ'ল এইটো কোৰিয়ান ইম্পৰ্টেড হয় এই যিবিলাক এপলৰ মোবাইল ষ্ট'ৰবিলাকত বনাই ধুনীয়াকৈ তেনেকুৱা এইখন একদম হয় এইটো ধৰিব নোৱাৰে একদম মাৰ্বল যেন লাগে হয় দেখোঁতে প্ৰথমতে ফটককৈ চালে মাৰ্বল নহ'লে প্লাষ্টিক বুলি ভাবিব মানুহে কিন্তু সম্পূৰ্ণ নাই একদম ফিনিচিং ধুনীয়া হৈছে অলপ খৰচটো বেছি হ'লেও কামটো বহুত ধুনীয়া আপোনাৰ যদি ইয়াতে কিবা এটা দাগি আহি যায় সেইটো আমি যদি ফোন কৰি কণ্টেক্ট কৰি সিহঁতক আহি পেলাই আকৌ বস্তু কেনেকৈ বেছি দিব যে তাতে দাগি আছিল আপুনি বাৰ্নিছ কৰি দিলে হৈ গ'ল যেনেকৈ আছে সেনেকৈ স্ক্ৰেচ পৰিলেও বাৰ্নিছ কৰি দিলে ভাল হৈ যায় পেইণ্টটো আপোনাৰ প্লেন নহয় হয় ধৰক ববলছ থাকে না ববলছ নিচিনা আছে স্যার হয় হয় মানে এইটো হাতৰ একো হেৰি হয় কলা হয় এইটো যেনেকৈ টানে নহয় সিহঁতে এইটো টেক্সচাৰৰ টাইপ এনেকৈ ধৰি টানে আনোতে এনেকৈ ববল ববল এইটো ভিডিঅ'ত কিমান ক্লিয়াৰিটি আহিছে নাজানো এই বস্তুটো এইটো টেক্সচাৰৰ দৰে দেখিছে কিন্তু সব দৃষ্টিৰে কৰিব নোৱাৰে এইটো মানে পেইণ্ট কৰোঁতেই কৰি গৈছে লগত নিজে কৰে এনেই নৰ্মেল দূৰৰ পৰা দেখিলে প্লেন যেন লাগে
ওচৰত গৈ চালে এটা হাত লগাব হয় এটা টেক্সচাৰ এটা আহিছে টেক্সচাৰ এটা আহিছে গতিকে এই টেক্সচাৰটো কিন্তু মিস্ত্ৰীয়ে এটা কামতে কৰি গৈছে বেলেগকৈ কৰা নাই বেলেগে কৰা নাই এইবিলাক সৰু সৰু কথা এইবিলাক ভাল ভাল মিস্ত্ৰীয়ে কৰিব পাৰে ইয়াতো চাওক এইটো ওপৰত আকৌ PVC কাম কৰাইছে এইটো উডেন লুকছ দিছে ভাল লাগিছে গতিকে আপোনালোকে এনেকৈ মানে কাপবৰ্ড হৈ গ'ল বা ৱাৰ্ড্ৰব হৈ গ'ল এনেকৈ আপুনি লাইব্ৰেৰীৰ দৰে বুক ৰাখিবৰ কাৰণে এনেকুৱা এইবিলাক কামো সৰু সুৰা বা এনেকুৱা এইটো ভিডিঅ' চাই যদি আপোনালোকে কিবা এটা কামৰ হ'লেও আইডিয়া পাইছে যে আপোনাৰ ঘৰখনত আপুনি কেনেকৈ সজাব গতিকে পইচাবিলাক ৱেষ্ট নকৰিব আজিকালি বস্তুবিলাক আপগ্ৰেডেড হৈ গৈছে গতিকে যিমান পাৰি মানে ৰিচৰ্চ কৰি পেলাই ইণ্টেৰিয়াৰ ডিজাইন বহুত আগুৱাই গৈছে যাতে কাঠ মানে খৰচ নহয় গছ কটা নাযায় যিমান ফাইবাৰেৰে পাৰে যিমান মানে উডটো কমকৈ ইউজ কৰিব পাৰি সেইটোৰ ওপৰত লক্ষ্য ৰাখি এইবিলাক বস্তু ওলাইছে এইবিলাক কংক্ৰিটেৰে মিলাই পেলাই মানে ফাইবাৰেদি বনোৱা হয় গতিকে প্ৰকৃতিত সিমান এটা এফেক্ট নহয় আৰু যিমান পাৰে এতিয়া পেইণ্টত মানে কেমিকেল ইউজ হয় গতিকে পেইণ্টটো কমি আহিছে এইবিলাকে চাওক এতিয়া এইটো যদি গোটেইটো POP কৰিলে হয় পেইণ্টৰ খৰচ অলপ হ'ল হয় পুটিঙৰ খৰচ ইয়াতে যেতিয়া PVC লগাই দিছে এইবিলাক ফাইবাৰ হৈ গ'ল গতিকে প্লাইউডটো পূৰা ডাইৰেক্ট উড নহয় আপোনালোকে জানে এইটো মিক্স কংক্ৰিটেৰে বনোৱা হয় গতিকে যিমান পাৰি মানে প্ৰকৃতিক বচাবৰ কাৰণে ট্ৰাই কৰিছে আজিকালি আৰু কামবিলাক খুব সুন্দৰ হৈছে সেয়ে মই এটা আভাস দিলোঁ গতিকে এনেকৈ আপোনালোকে কৰিব পাৰে ইয়াতে চাওক যদি গোটেই ৱালটো প্লেন থাকিলে হয় ভাল নালাগিলে হয় আধা প্লেন ৰাখিছে আধাটো আপোনাৰ ইয়াতে উডেন লুকছ দিছে তাৰপিছত গ্লাছ দিছে এইবিলাক ৰিফ্ৰেছ হ'ব পাৰিব ফ্ৰেছ এয়াৰ ল'ব পাৰিব ইয়াৰ পিছত এইটো গোটেইটো জিম ৰুম হ'ব সেইকাৰণে ইয়াতে ধুনীয়াকৈ গ্লাছ ৰখা হৈছে যাতে ডাম্বেল চাম্বেল উঠালে দেখা পায় ইয়াতে গোটেইখিনি গ্লাছ ফিটিং কৰা হৈছে গতিকে এইবিলাক গোটেই এটা টিমেই কাম কৰিছে ফিনিচিং চাওক আপুনি এটা জিম ৰুম লাগে ঘৰতে স্বাস্থ্যৰ কাৰণে গোটেইখিনি জিম হৈ গ'ল আৰু এইফালে এইটো বাৰ কেবিনেট বনোৱা হৈছে এইটো প্ৰাইভেট বাৰ হৈ যাব তো আপুনি ঘৰতে গোটেইখিনি ফেচিলিটি আৰু আনি ষ্টক কৰি থ'লে ইচ্ছা গ'লে আপুনি ৰিফ্ৰেছ হ'বৰ কাৰণে অলপ খাব পাৰিলে আৰু ইয়াতে এইটো PVC ৱৰ্কে কৰা হৈছে গোটেইখিনি এইটো চাওক ধুনীয়া লাগিছে ওপৰৰ পৰা তললৈকে টানি আনিছে গতিকে এখন বাৰৰ লুকছ ইয়াতে দিয়া হৈছে এইখিনি আকৌ এলুমিনিয়ামৰ উইণ্ড' হৈ গ'ল বেলকনিত যাবৰ কাৰণে গতিকে এটা কমপ্লিট ঘৰ খুব ভাল লাগিছে দাদা কামবিলাকো আৰু দাদাও ইমান দিনৰ পৰা ইয়াত লাগিয়ে আছে এইটো চাওক বেছিভাগে মানে কি ৱালৰ কাষেদি চিৰি বনায় বাট ইয়াত এটা অ'পেন স্পেচত বনোৱা হৈছে আৰু এনেকৈ এইটো ষ্টাইলত বনালে চিৰিটো দেখিবলৈ খুব সুন্দৰ হয় তো আপোনালোকে 4-5টা চিৰি এনেকৈ ৰাখক ষ্টেয়াৰ কেছটো মানে এনেকুৱা ডিজাইনত বনালে আপোনাৰ বেছি ভাল লাগে চ' এইবিলাক সৰু সৰু কথা অলপ মই ভিডিঅ'ত আপোনালোক বুজাবলৈ চেষ্টা কৰিছোঁ এনেকুৱা নহয় ভিডিঅ'টো বনালে যে আপুনি ঘৰ বনাব কিন্তু আপুনি সৰুকৈ এখন ঘৰ বনাওক নিজৰ ঘৰখন নিজৰ হয় সপোনৰ হয় সেইখনত মানে আপুনি অলপ লুকছবিলাক এনেকৈ ইয়াৰ পৰা অলপ আইডিয়া ল'ব পাৰে কিন্তু দাদাহঁতে এই ঘৰটোত মানে অসমৰ ভিতৰতে য'ৰ পৰা হ'লেও বস্তুখিনি আনি পেলাই এনেকৈ মিস্ত্ৰী লগাই কৰিব বিচাৰিছে মোৰ তাকে ভাল লাগিছে মানে আমি এনেই নৰ্মেলি অসমৰ বাহিৰত এইবোৰ কাম দেখা পাওঁ কিন্তু দাদাই ইয়াতে কৰিব ট্ৰাই কৰিছে বহুত ভাল লাগিছে